হাই গাইজ, কি নামনো আৰু টেকনিকেল ভিডিঅ' বনাই আপোনালোকৰ মূৰ নষ্ট কৰিম। তো আজি টেকনিকেল জগতৰ পৰা আঁতৰি প্ৰকৃতিৰ জগতলৈ যাব লওক। মানে আমাৰ ওচৰৰে কেইজনমান ইউটিউবাৰ আজি বগামাটিলৈ যাব আৰু সিহঁতে ক'লে যে তয়ো ওলাবি, আৰু সেয়ে ময়ো বগামাটি চাম বুলি আশা কৰিলোঁ। তো এতিয়া বাজিছে 5:20 AM, মানে ৰাতিপুৱাৰ। তো ইপিনে চাওক আপোনালোকে সকলোবোৰ ৰেডি, বেগ, পানীৰ বটল, মানি বেগ সকলোবোৰ ৰেডি। তো আজি আপোনালোক বগামাটিৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া হ'ল আমাৰ গাড়ী। আৰু চাওগে আপোনালোকে, মই ভিডিঅ' আৰম্ভ কৰাৰ আগতে ইহঁতে যি দেখিছে, ইহঁতে ভিডিঅ' আৰম্ভই কৰি দিছে। মানে সকলো ইউটিউবাৰ ভাইৰ কথাটো সকলোৱে ভিডিঅ' বনোৱাত ব্যস্ত। আৰু এয়া চাওক আপোনালোকে গাড়ীৰ ভিতৰৰ পৰিৱেশ, মানে সকলোৰে মনত ফূৰ্তি। এয়া চাওক আপোনালোকে, অকল ডিজে নহয়, মানে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ, ঢোল, তাল, মানে সকলো মানে পিকনিক যোৱা কথাটো তো সকলোৰে মনত পুৰা একদম জোচ হৈ আছে, জোচ। আৰু এতিয়া আপোনালোকক অলপমান গাড়ীৰ বাহিৰৰ পৰিৱেশ দেখুৱাম, মানে ইয়াৰ ৰাস্তাবোৰ দেখুৱাম। চাওগে ইয়াৰ ৰাস্তা, দুয়োভাগে কি ধুনীয়া গছ, লগতে খেতি পথাৰ। চাওক কি ধুনীয়া পৰিৱেশ, ৱাও ৱাও ৱাও। Everything that brought me alive. Oh, we're all like monsters, playing with the monsters. They brought me alive, but got no alibi. It's a lover's fight without an alibi. Took my innocence without an alibi. আৰু ঘূৰি ঘূৰি আহি পালোঁ দিয়ক বগামাটি। ৱেলকাম টু বগামাটি। হাই গাইজ, ফাইনেলি আহি পালোঁ দিয়ক বগামাটি। আৰু এয়া হৈছে বগামাটি, চাওক আপোনালোকে। তো আজি বহুত মানুহে ইয়াত পিকনিক খাবলৈ আহিছে। চাওক আপোনালোকে পিছফালে চাওক। আৰু মুঠতে যিফালে চাই চাৰিওপিনে কেৱল পিকনিক খোৱা মানুহৰে ভিৰ। চাওগে ইয়াৰ পৰিৱেশ, ৱাও, সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ। আৰু ৰ'ব, মানে যিহেতু বগামাটিত আহিছোঁ, তো আগতে প্ৰথমতে আপোনালোকে ইয়াৰ মাটিটো চাই লওক, মানে বগা নে ক'লা। আৰু সাধাৰণ মাটিত পৰি এইটো অলপমান বগা যেন লাগে। আৰু আপোনালোকে ক'বচোন কমেণ্টত বগা নে ক'লা ইয়াৰ মাটি। আৰু এতিয়া চাওক ইয়াৰ পৰিৱেশ, ৱাও, সঁচাকৈ কি ধুনীয়া পৰিৱেশ, কি মনোমোহা। আৰু ইপিনে চাওক আপোনালোকে, এই পিকনিক খোৱা মানুহ আহিয়ে আছে। এতিয়া কম, কিন্তু লাহে লাহে আহি আছে। চাওক, ৱাও, সঁচাকৈ ধুনীয়া পৰিৱেশ। আৰু এইখিনি হ'ল আমাৰ পিকনিক খোৱা প্লেচ, মানে আমাৰ গাড়ী ইয়াতে পাৰ্কিং কৰিলে। আৰু এইফালে চাওক আপোনালোকে, এইফালে আমাৰ ৰান্ধনি ঘৰ। আৰু ইয়াত সকলো থকা খোৱা খোৱা নহয়, খোৱা, ইয়াতে আমাৰ খোৱা ব্যৱস্থা। আৰু এতিয়া সকলোৱে নিজৰ নিজৰ কামত বিজি হৈ আছে, মানে ৰান্ধনি ৰান্ধি আছে, ভিডিঅ' কৰি আছে। চাওগে পিনে ভিডিঅ' কৰি আছে, আৰু ময়ো কৰি আছোঁ দিয়কচোন ভিডিঅ'। পিছত আপোনালোকে চাব পাব।
আৰু আপোনালোকে যে এই দলংখন দেখিছে এই দলংখনেৰে অহা লৈ 10 টকা আৰু যোৱা লৈ 10 টকা মানে 20 টকা ভৰিব লাগিব অহা যোৱাতে আৰু মই দলংখনৰ এইটো পাৰে আহিছোঁ মানে এটা কমলা টেঙা খাবৰ কাৰণে আৰু সেই কমলা টেঙাটো খোৱাৰ কাৰণে মই 30 টকা ভৰিব লাগে মানে দলংখনত আহাতে যোৱাত 20 টকা আৰু কমলাটোৰ দাম 10 টকা চাওগে এটা কমলা টেঙাৰ দাম 30 টকা হাই গাইছ আপোনালোক প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাৰ লগতে এতিয়া আপোনালোক এটা বেলেগ বস্তু দেখুৱাম আৰু তাৰ বাবে বহুত কষ্ট কৰি ওপৰলৈ আহিছোঁ আৰু কি বস্তু দেখুৱাম আপোনালোক নিশ্চয় দেখা পাব তো অলপ সময় ৰৈ থাকক আৰু আহি পালোঁ দিয়ক এতিয়া আপোনালোক দেখুৱাম কি বস্তু দেখুৱাবলৈ আপোনালোক কৈছিলোঁ আৰু সেই বস্তুটোৱে হৈছে এইটো মানে এইটো চাই লওক এইটো নহয় দেই ওপৰতো চাই লওক ভালদৰে আৰু এইটোৱে হৈছে বুদ্ধদেৱৰ মূৰ্তি তো এইটো চাবলৈ বহু মানুহে তলৰ পৰা বহুত কষ্ট কৰি ওপৰলৈ আহে আৰু এতিয়া আপোনালোক দেখুৱাম বগামাটিৰ সম্পূৰ্ণ দৃশ্য ওপৰৰ পৰা মানে তলত থাকিলে আপোনালোকে গম নাপায় আচলতে কিমান মানুহ হয় আৰু যদি আপোনালোকে এই বগামাটিলৈ আহে তেতিয়াহ'লে এবাৰ ওপৰৰ পৰা বগামাটিৰ সম্পূৰ্ণ দৃশ্য চাব সঁচাকৈ বহুত ধুনীয়া লাগে আৰু এইবোৰ যে গাড়ী দেখিছে গাড়ী মানুহ চাওকচোন কিমান সৰু সৰু সঁচাকৈ বহুত ধুনীয়া লাগে ওপৰৰ পৰা এবাৰ ওপৰৰ পৰা চাব এই বগামাটিৰ পৰিৱেশটো আৰু এতিয়া আমি যাম তললৈ আৰু মানুহ চাওঁগে সঁচাকৈ বহুতেই মানুহ তো বলক এতিয়া আমি তললৈ যাম আৰু তাৰে কিছুমান দৃশ্য দেখুৱাম আৰু ৰ'ব তল নাপতে আৰু এটা বস্তু আপোনালোকক দেখুৱাম তো কি বস্তু দেখুৱাম এবাৰ চাই ল'ব আৰু সেই বস্তুটো হ'ল এইটো চাই লগে আপোনালোকে মানে ৰূপৱে আৰু এনেকৈ আপোনালোকে ইমূৰৰ পৰা সিমূৰলৈ যাব পাৰিব আৰু আহিব পাৰিব আৰু ইয়াৰ বিনিময়ত লৈ প্ৰত্যেকজন মানুহৰ পৰা 300 টকা মাত্ৰ অনলি চাওগে 300 টকা আহা আৰু যোৱা তো আৰু একো আপোনালোকে ওপৰৰ পৰা চাব নালাগে দিয়ক কিবা চাব তলৰ পৰা তো বলক আৰু এতিয়া আমি খাম আৰু আপোনালোকে চাব মানে আপোনালোকে খাব নালাগে চাব নালাগে মানে ভিডিঅ' আৰু নকৰোঁ দিয়ক বহুত জেগা ঘূৰি পাকি আহিলোঁ মানে ভোক লাগে অলপমান এতিয়া খাই লৈ যাব লাগে আৰু এইটোৱে আছিল আজি বগামাটিৰ পৰা বনোৱা ভিডিঅ' আৰু যদি আপোনালোকে এই বগামাটিলৈ অহা নাই তেতিয়াহ'লে এবাৰ আহি যাব সঁচাকৈ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য লগতে ইয়াৰ যিবোৰ পৰিৱেশ আছে বহুত চাফ চিকুণ অন্য ঠাইত কৰি বহুত চাফ চিকুণ তো এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই